মই অসমৰ জয়ন্তী আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো নিশ্চয় আপোনালোকৰ ভাল লাগিব। মোটামুটি আজি 1 বছৰেই হ'ল ভিডিঅ' দিয়া নাই, আজি আৰু দিম বুলি ভাবিছোঁ। আজি মই বনাব ওলাইছোঁ লোকেল মুৰ্গী। লোকেল মুৰ্গী ধুনীয়াকৈ এনেকৈ ধুই লৈছোঁ আৰু আলু কাটি লৈছোঁ এনেকৈ দীঘল দীঘলকৈ। আৰু এইটো এতিয়া মই ফ্ৰাই কৰি ল'ম। এতিয়া লৈছোঁ এইখিনি কেঁচা জলকীয়া, আদা, নহৰু, পিঁয়াজ এইখিনি একেলগে এতিয়া গ্ৰাইণ্ডাৰত পিচি ল'ম আৰু এইখিনি তেলত ভাজাৰ সময়ত দি দিম। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াতে মিঠাতেল দি দিছোঁ, কিন্তু অকণমান বেছিকৈ দিম। গৰম হৈ গ'ল, এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম। মছলা হোৱালৈকে ভাজি ল'ম এনেকৈ। আলুখিনি এতিয়া উঠাই ল'ম মই এনেকৈ, ভাজা হৈ গ'ল। আলুখিনি এনেকৈ এখন প্লেটত উঠাই ৰাখিছোঁ। ইয়াতে অকণমান জিৰা দি দিছোঁ আৰু তেজপাত দি দিছোঁ। পিঁয়াজখিনি ভাজি লৈছোঁ। এতিয়া ভাজি ল'ম এই গ্ৰাইণ্ডাৰত গুড়া কৰা মছলাখিনি একেলগে ভাজি ল'ম। মছলাখিনি ভাজা হৈ গ'ল, এতিয়া দিম ইয়াতে ৰং গুড়া আৰু দিম নিমখ। এতিয়া দিম জিৰাৰ গুড়া অকণমান। মছলাখিনি এনেকৈ ভাজা হৈ গ'ল, দেখাত ধুনীয়া হৈছে ন মছলাখিনি। এতিয়া মই মাংসৰ পিচখিনি ইয়াতে দি দিম, দি ভালকৈ ভাজিম ৰঙচুৱা হোৱালৈকে। পানীটো ভালকৈ চেপি ল'ব। ধুনীয়াকৈ পানীটো মাংসৰ পানীটো শুকোৱালৈকে ভাজি ল'ম। এতিয়া মই এইটো ঢাকি দি দিম। ঢাকি দিছোঁ। মই ঢাকনিখন গুচাই ল'ম। গেছৰ ফ্লেমটো কমাই লৈছোঁ। অকণমান পানী দি আৰু ঢাকি দিম। এতিয়া মই এনেকৈ সিজিবলৈ আকৌ ঢাকি দিম। আকৌ ঢাকি দি এইখিনি পানী শুকাবলৈ দিম। পানীখন গুচাই লওঁ। ইয়াতে দিম মই ভাজি ৰখা আলু আৰু এনেকৈ গোটা নহৰু দিম। গোটা নহৰু খাই ভাল লাগে লোকেল মুৰ্গীত। তাই ডাঙৰ নহৰু নাই কাৰণে মই এনেকুৱা নহৰুকে দিছোঁ। এতিয়া এনেকৈ মই আকৌ সিজিবলৈ দিম। আকৌ ঢাকি দিছোঁ। এনেকৈ ভাজা হৈ গ'ল, দেখাত ধুনীয়া হৈছে ন। এতিয়া মই ইয়াতে আমাৰ যিমানখিনি লাগে সেইখিনি পানী দিম। জল খাব পৰাকৈ পানী দিম। আমাৰ মাংস হৈ গ'ল। এতিয়া লাষ্ট টাইমত কেঁচা ধনিয়া দিম। আজি মই গৰম মছলা নিদিওঁ, মই কেঁচা ধনিয়া খাই ভাল পাওঁ। সেইকাৰণে ধনিয়া দিলে গৰম মছলা নিদিলেও হয়, সেইকাৰণে মই আজি কেঁচা ধনিয়াই দিছোঁ, যিহেতু ধনিয়াৰ বতৰ।
মাংস হৈ গ'ল, গেছ অফ কৰি দিলোঁ। ধুনীয়া হৈছেনে নাই দেখিছেনে? ধুনীয়া হৈছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।